ভণ্টি আৰু মই আহিছোঁ চাৰিআলিলৈ বুলি ওলাই, কাৰণ ভণ্টিৰ এডমিশ্যন চলি আছে, মোৰো এডমিশ্যন চলি আছে। ভণ্টি এইবাৰ HS ফাৰ্ষ্ট ইয়েৰ, মই 5th চেমৰ পাইছোঁ। তো দুইজনী এডমিশ্যন লগতে চলি আছে, সেইকাৰণে দুইজনী লগতে আহিছোঁ। ফাৰ্ষ্ট যাম চাৰিআলি, তাত গৈ অনলাইন কৰিম, তাৰপাছত যাম কলেজ। পূৰা বৰষুণ দি আছে, দুইজনী একেটা ছাতিতে সোমাই আহিছোঁ, সেইকাৰণে গোটেই তিতি শেষ হৈ গৈছোঁ আৰু। আমি এটা ছাতিতে আহিছিলোঁ, সেইকাৰণে বৰষুণত বহুত তিতি গ'লোঁ। পিছতে বৰ্তা এজনৰ ঘৰ আছিলে, তাতে সোমালোগৈ। এয়া বৰ্তাহঁতৰ ঘৰতে ৰখি আছোঁ আৰু। তাহাঁতৰ ঘৰৰ ওচৰতে মাহঁতে বোকা ৰুই আছে, সেইকাৰণে ভণ্টিক পঠালোঁ ছাতি এটা আনিবলৈ। তাই ছাতি আনিব গ'ল, মই আছোঁ আৰু। তাইও ছাতি আনি পাই গ'ল। আমি এতিয়া যাব ওলাইছোঁ, ব'লক আমি এতিয়া গৈ থাকোঁ। এয়া অনলাইন কৰিবৰ কাৰণে কাগজ উলিয়াই আছোঁ, আৰু মোৰ লগত ইহঁতকেইজনীও আহিছিলে। অথনি দেখাব নোৱাৰিলোঁ কাৰণ বৰষুণ দি আছিলে, মোবাইলটো তিতিব বুলি মোবাইলটো নলিয়ালোৱেই। বৰষুণত আহা, তাতে বৰষুণত তিতি তিতি খোজকাঢ়ি আহিলোঁ, সেইকাৰণে অলপমান ভাগৰ লাগিলে, ভিতৰতে বহি ল'লোহি মই। কলেজ আহি পাই গ'লোহি, কাৰণ ভালকৈ দেখাব নোৱাৰিলোঁ কলেজখন, মেম ছাইডত বহি আছিলে, সেইকাৰণে ফোনটো উলিয়াব বেয়া পালোঁ। এনেকৈ অলপমান ভিডিঅ' বনালোঁ। বৰষুণ দিয়াৰ কাৰণে গোটেই ৰাস্তাটো পানী পানী পানী, আমি পানী পানী আহি আছোঁ। মানে ইমানো পানী হোৱা নাই, হ'লেও পানী হৈছে অলপমান। আহি আছোঁ আমি। আমি এতিয়া আহি ঘৰ পাই গ'লোহি। মা আইতাহঁতৰ ঘৰত আছিলে, সেইকাৰণে আইতাহঁতৰ ঘৰতে সোমালোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ হ'ব, বাই বাই।